Hello everyone. Good morning kwa. Good morning Ambitoka. Aina rokom ampoto. Adam pa ludak kun nokam. Aina rokom dem. Ngolo darab dubo. যেহেতু আজি দেওবাৰ বুলি আজি শ্ৰীমতীয়ে কি বনাইছে কেৰেলা আৰু আলু ভাজি লগতে পনীৰ বনাই আছে আৰু মই এতিয়া যাওঁ বেঙেনা পুৰিবৰ কাৰণে মাছ যে দুটা গৰৈ মাছ ল'ম ইয়াৰ পৰা আৰু এটা বেঙেনা লৈ যাম এতিয়া পুৰিবলৈ ঘৰতে নিজে বনোৱা পনীৰ হয় আৰু এয়া কেৰেলা পনীৰৰ লগত বনাব ৰেডি কৰি আছে আৰু ইয়াৰ আছে ইয়াৰ পৰা এটা বেঙেনা লম এটা হলে হৈ যাব আৰু ইপিনে ধনিয়াও ৰাখি থৈ দিছো ধুনীয়াকে জুই ধৰিলো আৰু এ মাছ শিকি আছো আৰু জুইৰ তলতে বেঙেনা এটা দি দিছো পুৰিবলৈ আৰু আমাৰ লগত আছে মিগম দাস চম্পা আমাৰ চম্পা একদম ভৰি তুলি আছে জুইলৈকে ঠাণ্ডা দিনৰ এইটোৱে ভাল আৰু ইয়াত জুই শিকিব পাৰি আৰু দেওবাৰ ৰাতিপুৱাই আমি নগায়াং পামলা নামৰ গীতটি মুকলি কৰিছোঁ ভিডিঅ'ৰ লগত শিৱানৰ অফিচিয়েল ইউটিউব চেনেলত গীতটিত অভিনয় কৰিছে প্ৰণীতা কাৰ্ডং আৰু চিদা কামানে আৰু গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপামিলিৰ লগতে শিৱনাথ নৰহে আৰু গীতটি লিখিছিলোঁ মই সুৰ কৰিছে মাংগ আনন্দলে সংগীত কৰিছে চন্দ্ৰ কুমাৰ পাতিৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি গীতটি আমি মুক্তি দিছোঁ আৰু গীতটি শুনি কেনে পালে সকলোৱে আমাক কমেণ্ট কৰি জনাব আৰু অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবিলাক আঙুলিয়াই আমাক দিহা পৰামৰ্শ আগবঢ়া বুলি আমি কামনা কৰিছোঁ দেওবাৰে খাদ্য সম্ভাৰ এফালে পনীৰ চব্জি কেৰেলা ভাজি বেঙেনা গৰৈ মাছৰ পিটিকা চাটনি লাচৰ আৰু এই কেঁচা হালধিৰ চাটনি এইটো মাংস আচাৰ এইখিনি চিনি পাইছে আৰু গতিকে এতিয়া পৰিৱেশন কৰাৰ সময় আৰু সকলোৱে নগায়াং পামলৰ গীতটি শুনক উপভোগ কৰক আমি ভাত খাই লওঁ ধন্যবাদ